মই সঁচাকৈয়ে ক'ব খোজো যে মই লাইক ষ্টেজ লৈ কেৱল চেষ্টা কৰিবলৈ আহিছিলো। অলপ ভিডিঅ' চাই কিছুমান উপাৰ্জনো কৰিলো আৰু অলপ ভিডিঅ' মই নিজে আপলোডো কৰিলো। আজিকালি মই এটা ক্ৰিয়েটৰ হৈ পৰিছো। আৰু এতিয়া যেতিয়া মই ঠিককৈ বুজিবলৈ ধৰিলো, তেতিয়া অনুভৱ কৰিলো যে এই প্লেটফৰ্মটো সঁচাকৈ ক্ৰিয়েটৰসকলৰ বাবে। যিদৰে ভিউ বাঢ়ে, তোমাৰ ৰেভিনিউ শ্বেয়াৰো বাঢ়ে। এই সকলোবোৰ একেবাৰে স্বচ্ছ, কোনো ৰাউণ্ড নম্বৰ নাই, কেৱল স্পষ্ট ভিউজ লয়াবৰ আধাৰত তোমাক উপাৰ্জন ফাৰ্নিং দিয়া হয়। এতিয়া মই মোৰ কণ্টেণ্ট প্লয়ানি কৌশলগত ষ্ট্ৰাটেজিকেলি ৰূপত সাজু। মোৰ পৰৱৰ্তী ব্যক্তিগত লক্ষ্য হৈছে মিলিয়ন+ ভিউ হিট কৰা, কাৰণ মই সেই মিঠা ৰেভিনিউ স্পৰ্শ কৰিবলৈ বিচাৰো। যদি তুমি কণ্টেণ্ট তৈয়াৰী কৰিছা আৰু এতিয়াও বিভ্ৰান্ত যে কোন প্লেটফৰ্মত আপলোড কৰিব লাগে, তেন্তে লাইক ষ্টেজ হৈছে তোমাৰ বাবে আটাইতকৈ ভাল বিকল্প।